হয়, মটক সাহিত্য সাহিত্য পৰিষদৰ তৰফৰ পৰা আজি দুৰাৰোগ্য ৰোগী প্ৰায় 23গৰাকী ৰোগীক আমি আজি চেক প্ৰদান কৰোঁ। সামান্য ধনেৰে মটক জনগোষ্ঠীয় লোকসকলক উন্নয়নৰ কাৰণে অসম চৰকাৰে যি পুঁজি মটক সাহিত্য সাহিত্য পৰিষদলৈ প্ৰত্যেক বছৰে প্ৰদান কৰে আৰু এই পুঁজিৰ পৰা এটা অংশ মটক জনগোষ্ঠীয় ৰোগীসকলৰ উন্নয়ন আৰু ৰোগীসকলৰ চিকিৎসা বাবদ আমি ৰাখোঁ আৰু সেই শিতানৰ ধনৰাশি আজি ডিৰাক কাকপথাৰ লগতে সমগ্ৰ এই অঞ্চলটোৰ ৰাইজৰ বিশেষকৈ মটক জনগোষ্ঠীয় ৰোগীসকলক চিকিৎসাৰ বাবদ আমি 5,000কৈ একোখনকৈ সামান্য ধনৰাশিৰ চেক আমি প্ৰদান কৰোঁ আৰু আমি আশা কৰোঁ যে মটক জনগোষ্ঠীয় সকলো দিশতে উন্নয়ন আৰু বিকাশৰ কাৰণে মটক সাহিত্য সাহিত্য পৰিষদৰ সামান্য পুঁজিৰে আমাৰ সম্ভৱ হৈ নুঠে। যিহেতু মটক সাহিত্য সাহিত্য পৰিষদৰ 4টা বছৰে আমাৰ যি কাৰ্যকাল চলি গ'ল, এই 4টা বছৰত আমি যি পুঁজি পাইছিলোঁ সাহিত্য শাসনৰ ব্যৱস্থাত অসম চৰকাৰে সেই পুঁজি আমাক জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে বা বিকাশৰ কাৰণে আমাক প্ৰদান কৰিছিল আৰু সেই টকা আমি সেই পুঁজিৰে আমি ৰাইজক যথোপনাস্তি আমি সেৱা আগবঢ়াবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ আৰু মটক জনগোষ্ঠী লোকসকলৰ শিক্ষা ক্ষেত্ৰত আগবাঢ়িবৰ কাৰণে আমি প্ৰথম বিভাগৰ মেট্ৰিকত পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক জলপানি প্ৰদান কৰি আহিছোঁ প্ৰত্যেক বছৰে আৰু মটক জনগোষ্ঠীৰ বিগত সময়তো ৰোগীসকলক আমি চোৱা চিতাৰ বাবদ আমি বিশেষভাৱে আৰ্থিক সাহায্য প্ৰদান কৰি আহিছোঁ। ৰোগীৰ স্বাস্থ্য বা মানুহৰ স্বাস্থ্যটো ভাল হ'লেহে সকলোখিনি ভাল, গতিকে স্বাস্থ্যই পৰম সম্পদ হিচাপে আমি গণ্য কৰি আমি মটক জনগোষ্ঠীৰ লোকসকলক সকলো ফালৰ পৰা শাৰীৰিক আৰু মানসিক আৰু শৈক্ষিক সামাজিক ক্ষেত্ৰত কেনেকৈ আগবঢ়াই নিব পাৰোঁ তাৰ পৰিকল্পনা মটক সাহিত্য সাহিত্য পৰিষদে আমি পৰিকল্পনা কৰি আহিছোঁ। বিগত সময়সমূহত আমি দেখি আহিছোঁ যে মটক জনগোষ্ঠীয় বিশেষকৈ স্পেচিয়েল যি পেকেজ আছিলে, স্পেচিয়েল যি পেকেজ 25 কোটি টকা, সেই 25 কোটি টকাৰে আমাৰ বিশেষ কাউন্সিলৰ বিষয়বস্তুবোৰ জড়িত হ'ব নোৱাৰোঁ, কিন্তু আমি আমাৰ সামান্য যি টকা প্ৰথম বছৰ আমাৰ 1 কোটি, দ্বিতীয় বছৰ 1 কোটি আৰু তৃতীয় বছৰ আমাৰ 2 কোটি আৰু 2 কোটিকৈ আমি প্ৰায় 6 কোটি টকা আমাৰ পৰিষদখনে লাভ কৰিব পাৰিলোঁ অসম চৰকাৰৰ তৰফৰ পৰা আৰু সেইকাৰণে চৰকাৰক আজি ধন্যবাদ জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতৰ মৰম আৰু তেখেতৰ ইচ্ছাৰ কাৰণে আজি জনগোষ্ঠীটোৱে এই ধনৰাশি এই পৰিষদখনে এই ধনৰাশি লাভ কৰিবলৈ সক্ষম হ'ল।